নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি আমাৰ দ্বিতীয় দিন হয় আৰু আজি আহিছোঁ আমি শিৱদৌলত। তো বলক ভিতৰলৈ সোমাই যাওঁ। ডেঞ্জাৰ খুজিছে। ফাৰ্ষ্টতে ভৰিখন ধুই লওঁ আমি। ইয়াতে ধুনীয়াকৈ টেপ চেপৰ ব্যৱস্থা দিয়াই আছে। ভিতৰলৈ সোমাব ভাল নালাগে ন ভৰি নোধোৱা। তো ভৰি হাত ধোৱা হৈ গ'ল আৰু এতিয়া ফাৰ্ষ্টতে চাকি জ্বলাই ল'ম, তাৰপিছত ভিতৰলৈ সোমাই যাম। তো আপোনালোককো দেখাই যাম। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাব আৰু আশীৰ্বাদ দিব আৰু আমাক চবকে। আৰু এই আহি গ'ল। আমাৰ চাকি দিয়া হৈ গ'ল। এতিয়া আমি ভিতৰলৈ সোমাই যাই আছোঁ। তো বলক ভিতৰলৈ সোমাই যাওঁ। আমি পূজা ধুনীয়াকৈ কৰি ল'লোঁ, আশীৰ্বাদ লৈ ল'লোঁ। এতিয়া বাহিৰলৈ ওলাই গৈ আছোঁ। এতিয়া আপোনালোকক মই বাহিৰৰ দৃশ্যটো দেখাম অলপ ধুনীয়াকৈ। শিৱদৌল শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ অৰ্থাৎ বৰপুখুৰীৰ পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰ বিবাহিত ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা মণ্ডাবিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰীও খন্দোৱা হৈছিল। এই শিৱদৌলে অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল। কৰ্দৈশিৰীয়া এই দৌলটিৰ উচ্চতা প্ৰায় 180 ফুট আৰু ভূমিৰ প্ৰস্থ প্ৰায় 195 ফুট। দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় 8 ফুট বুলি জনা যায়। মই আছোঁ বৰ্তমান শিৱদৌলৰ একেবাৰে পিছৰ ছাইডটো। আৰু তেতিয়াৰ যুগতে চাওক ইমান ধুনীয়াকৈ মানে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ শিৱসিংহই। আৰু এইবোৰ কাটি কাটি পূৰা একদম হেৰি কৰি থৈ দিছে। শিৱসাগৰৰ দুয়োটা চাইডে আৰু দুটা মন্দিৰ আছে। এটা হ'ল বিষ্ণুদৌল আৰু এটা হ'ল দেৱীদৌল। তো মই তাতো অলপ যাই আপোনালোকক ধুনীয়াকৈ দেখাই দিম। ভিডিঅ' এটা লৈ ল'ম, মই নিজে লগাম, বনাই লগাই। সেইটো মন্দিৰৰ পৰা আহোঁ, সেইটো মন্দিৰৰ পৰা আহোঁ বোলো। ৰাস্তা আছে ধুনীয়া। শিৱদৌলৰ ছাইডত আৰু দুটা মন্দিৰ আছে। এটা হ'ল বিষ্ণুদৌল আৰু এটা হ'ল দুৰ্গা দৌল। তো তাতেও অলপ অলপ দেখাইছোঁ আপোনালোকক। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই কিনে ফাৰ্ষ্টতে হোটেলত যাম, যাই কাপোৰটো চেঞ্জ কৰিম, কাৰণ আজি আমি যাবও লাগিব গুৱাহাটীলৈ। তো সেইকাৰণে যিমানখিনি পাৰোঁ আজিয়ে ফুৰিম। যিহেতু মই ইয়াতে বেছি দিন থকা নাই, তো মই মানে ভিডিঅ' পাৰ্টকৈ মানে দিলে বহুত দীঘল হৈ যাব। সেইকাৰণে মানে ভাবিছোঁ যিখিনি ঘূৰিছোঁ মানে সেইখিনি শ্বৰ্টকৈ মই অলপমান দিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু আমি ৰাতিপুৱা শিৱদৌলৰ পৰা আহিলোঁ আৰু আহি কিনে কাপোৰ চাপোৰ চেঞ্জ কৰি এতিয়া আমি যাম কাৰেংঘৰ আৰু চৰাইদেউ মৈদাম। তো ইয়াৰ পৰা আমি ডাইৰেক্ট আৰু গুৱাহাটীতো যাব লাগিব। সেইকাৰণে যিমান পাৰোঁ একেদিনাই চাই ল'ম বুলি ভাবিছোঁ। তো বলক আৰু কি ক'ম, বলক নাই আমাৰ ৰুমৰ ছোৱালীকেইটাই আমি ইমান লেতেৰা কৰিছোঁ ৰুমটো। যাও
মই আচলতে এদিনতে ইমান কেইটা ভিডিঅ' মানে পাৰ্ট দেখাব লগা এইকাৰণে হৈছে কাৰণ আমি মাত্ৰ দুদিনৰ কাৰণে আহিছিলোঁ সেইকাৰণে যদি মানে 2-3 দিন 4 দিনমান থাকিলোঁ হয় তেতিয়া তাৰমানে এটা হেৰি প্লেচৰ অকল এটাই ভিডিঅ' বনালোঁ হয় কিন্তু এতিয়া মানে উপায় নাই সেইকাৰণে মানে মই অলপ যিখিনি গৈছোঁ আৰু চবখিনিয়ে দেখাইছোঁ আপোনালোকক চবখিনি দেখাবলৈ চেষ্টা কৰিছোঁ তো এতিয়া তো ক'লোৱে মই ক'ত যাম তো ইয়াৰ পিছত ডাইৰেক্ট গুৱাহাটী আৰু তো আমি যাব ওলাই গ'লোঁ বাই ৰুম আৰু নেক্সট টাইম যেতিয়া আহিম থাকিম দে আৰু ইয়াতে ফেনখন বন্ধ কৰিব লাগিব কাৰণ ফেন লাইট বন্ধ কৰিব লাগিব কালার থাকে না একটু বেলে কিন্তু বাথরুম মানে খুনে নোপা কারণে এইটো মেডিসিন টোৱে খুনে নোপা তো বালিশ লগাই থাকে কালার মানে বালিশ লগাই কালার নলগাই বালিশ লগাই আৰু মই ইপিনে কাৰেংঘৰত আহি কাৰেংঘৰত সোমোৱাৰ আগতে বস্তু কিনাত লাগি গ'লোঁ তো অলপ চলপ বস্তু চালোঁ আৰু এটা সৰু হয় এটা ডাঙৰ হয় মানে মোৰ আঙুলি এটাত নহয়েই মানে আচ্ছা এজাক বল নশুনে মোক ধুই থৈ গ'ল ভাল লাগছে কিন্তু ঠাণ্ডা নাপালে বৰফ নাৰাখে আপোনালোকে বৰগতাই বৰফ লাগে বৰফ এই ঠাণ্ডা দিনত ইমান ৰ'দ বৰফ খালে ভাল লাগিল হয় কিবা বোলে বৰফ লাগে অঞ্জু একগুলি বোলে বৰফ লাগে বোলে আমি আহিছোঁ বৰ্তমান শিৱসাগৰৰ গড়গাঁৱত অৱস্থিত কাৰেংঘৰত আহোম ৰজাৰ কাৰেংঘৰত তো মোৰ একেবাৰে সন্মুখত আছে কাৰেংঘৰ এইয়া আৰু ইহঁতৰ কাম নাই আৰু অহাৰ লগে লগে ফটো উঠা ষ্টাৰ্ট আমি চাব আহিছোঁ না ফটো উঠাইছোঁ ফটো বোলে চা তুমি লেখা লাগে তাৰে কি ভিতৰত সোমাই যাই আছোঁ আৰু ইয়াৰ দুৱাৰ কেইখন একেবাৰে সৰু হালি আহিব লাগে একদম দুৱাৰকেইখন সৰু ইয়াৰে মেইন মুখ্য দুৱাৰখন হ'ল দীঘল কিন্তু বাকী কেইখন সৰু একেবাৰে এইকাৰণে সৰু বুলি কয় যে স্বৰ্গদেউ যেতিয়া এনেকৈ ওচৰত আহে তেনেহ'লে মানে এনেকৈ প্ৰণাম কৰি অহা যে নহয় আৰু সেনেকুৱা আৰু মেইন যোনখন সেইখন ওখ এইখিনি মানে আমাৰ কাৰণে হৈ যায় বাৰু আমি চাপৰ ছোৱালী আমাৰ কাৰণে হৈ যায় অঁ কতে অঁ পাগল তোক বিচাৰি আছোঁ আমি এতিয়া কাৰেংঘৰৰ একেবাৰে ওপৰত আছোঁ বৰ্তমান আৰু ওপৰৰ পৰা একদম তলৰ দৃশ্যটো এবাৰ মই দেখাই আছোঁ ভালকৈ লিখা আছে কি লিখা আছে আহোম ৰজা প্লেচ এতিয়া আছোঁ আমি চৰাইদেউ মৈদামত আৰু এতিয়া আমি চাম এইখিনি জেগা আৰু আপোনালোককো দেখাম তো ব'লক আৰু ন ভিডিঅ'টো ষ্টাৰ্ট অলৰেডি কৰিছোঁৱে মই গমেই পোৱা নাই অঁ অলপমান এইখিনি এটা কথা জেগাটো বিৰাটেই ধুনীয়া আৰু মানে অলপ উঠিব লাগে আৰু ন ঠাণ্ডা পৰিছে বতাহ দি আছে মৈদাম আচলতে হয় কি সেইটো ময়ো ইমান ভালকৈ নাজানো তথাপিও মই বহুতৰ মুখত শুনিছোঁ বা মই ভিডিঅ' কিছুমান দেখিছোঁ তো সেই হিচাপে আৰু মই যিখিনি জানো সেইখিনি কৈ আছোঁ আপোনালোকক যে মৈদাম মানে হ'ল আগৰ দিনৰ যে আহোম যুগৰ মানে ৰজা মহাৰজাসকলক তাৰমানে যুদ্ধত মানে শ্বহীদ হোৱাৰ পিছত আনি কিনে তেওঁলোকৰ মূৰটো আনি কিনে মানে যোনটো ঠাইত ৰখা হৈছিল
তো চৰাইদেউ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ বাবে বিখ্যাত। মৈদাম হৈছে আহোমসকলৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা, য'ত ৰজা আৰু তেওঁলোকৰ পৰিয়ালৰ লগতে যিমানবোৰ শ্বহীদ হোৱা সেনা আছিল তেওঁলোকক আনি ইয়াতে মৈদাম দিয়া হৈছিলে। লগতে এই মৈদাম প্ৰথাটোত মৃতদেহসমূহক আনি ফাৰ্ষ্টতে গা ধুৱাইছিলে। তাৰ পিছত কাঠেৰে সজা এক বিশেষ ধৰণৰ পেৰাৰ ভিতৰত সেই মৃতদেহসমূহ ৰখা হৈছিলে। লগতে জীৱন্ত অৱস্থাত তেওঁলোকে যিবোৰ ব্যৱহাৰ কৰিছিল সেইসমূহো দিয়া হৈছিলে বস্তুবোৰ, যেনে ধৰক সোণ, ৰূপ, বিভিন্ন ধৰণৰ বস্তু, কটাৰী, পিৰা, সেইবোৰ সকলোবোৰ সিহঁতক মানে তাৰ লগত সেই মৈদামত দিয়া হৈছিলে। আৰু আগতে মই যিমানবোৰ ভিডিঅ' বা ফটো দেখিছিলোঁ ইয়াৰ ভিতৰত সোমাই যাব পাৰিছিল, কিন্তু এতিয়া এইবিলাক চব নিষেধ বুলি লিখা আছে, সোমাই যাব নোৱাৰে। আৰু লগতে এইবোৰতো ধুনীয়াকৈ লিখা আছে যে ইয়াতে যেতিয়া এইবিলাক আগতে খন্দা হৈছিল তেতিয়া মানে এটা পুৰুষৰ আৰু বাকী 4টা মহিলাৰ মানে লাওখলাও পোৱা হৈছে। ইয়াত প্ৰায় 150তকৈও অধিক, মানে বহুত বেছি ইয়াতে মৈদাম আছে, 150তকৈও বেছি। আৰু লগতে ইয়াতে যিমানবোৰ সৰু ডাঙৰ পাহাৰৰ দৰে দেখা পাইছে আপোনালোকে, যিমানবোৰ দেখিছে এইবিলাক আচলতে সকলোবোৰ একোটা মৈদাম, য'ত ইয়াতে ভিতৰত মৃতদেহ আছে, মানে সমাধি আছে। তো এতিয়া আমি ইয়াৰ পৰা ওলাম, আৰু যিহেতু আমি জল্দি যাব লাগিব, ট্ৰেইন ধৰিব লাগিব, তো বাই বাই চৰাইদেউ মৈদাম, আকৌ আহিম কেতিয়াবালে। আমি এতিয়া আছোঁ বৰ্তমান শিমলুগুৰি ষ্টেচনত। ইয়াৰ পৰা আমি ট্ৰেইনত উঠিম, উঠি কিনে আমি যাম আৰু ঘৰত ন। আমাৰ ট্ৰিপ শেষ এতিয়া ঘৰা-ঘৰি হওক। তই কি শিকিলি? তো যিহেতু আমি এতিয়া ঘৰত যাম, আৰু যোৱা ভিডিঅ' আৰু মই নকৰোঁ কাৰণ আহাতেতো দেখাইছোঁৱে, তো যোৱা ভিডিঅ' আৰু কৰি লাভ নাই, সেইকাৰণে আৰু বেয়া ভাগৰ লাগছি। মোৰ ভিডিঅ'ত ভাগৰ লগাটো থাকেই দে, ভাগৰ লগাটো মেইন। কাৰণ ভৰি চৰি বিষাইছে, আমি এনেকেও দুখ পাইছোঁ এনেকৈ কৰে। আৰু মানে কি এইকাৰণে কৈছোঁ কাৰণ আমি এই 2 দিন ইমান ঘূৰিছোঁ ন, মানে যিটো বস্তু এদিনত চাব লাগে সেইটো আমি এদিনতে 3-4টা জেগা চাইছোঁ। তো সেইকাৰণে বহুত মানে মোৰ লগা নাই, আমাৰ লগা নাই। ইয়াতে ভাই এনাৰ্জি থকা মানুহ, মই ইমান এনাৰ্জি থকা মানুহ নহয়, তো মোৰ লাগছি। আৰু এতিয়া সেইকাৰণে আৰু কি একে ভিডিঅ' বনাম, যোৱাতে আহাতে তো ইমান ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি আহিছোঁৱে। তো এতিয়াতো শুই যাম, এতিয়াতো আমি পূৰা শুই যাম। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।